হেল্ল' এভৰিৱান, আপোনালোকক সকলোকে মোৰ নতুন ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এয়া হৈছে ৰাতিপুৱা দৃশ্য। এয়া হৈছে আমাৰ গাঁৱৰ, আৰু গাঁৱৰ পৰিৱেশটোৱে বেলেগ নহয় জানো। বলক আপোনালোকক দেখুৱাই আছোঁ ৰাস্তাই। বাৰিষা আহিলে মানে গাঁৱৰ সেই পৰিৱেশটো বেলেগ, মানে বহুত ধুনীয়া লাগে দেখি চাওক। আৰু বতৰটো যিহেতু ডাৱৰীয়া হৈছে, এয়া চাওক। আৰু এইফালে আপোনালোকক দেখুৱাইছোঁ দেই, পথাৰটো যিহেতু ঘৰৰ ওচৰতে আমাৰ। এয়া চাওক কি ধুনীয়া লাগিছে দৃশ্যটো চাই দিছোঁ। আৰু এইফালে খোৱা বোৱা হোৱাৰ পিছত আকৌ গা পা ধুই এতিয়া ওলালোহি আমি। মই এইফালে ৰেডি হ'লৈ আকৌ এইফালে মানুহজনে ফোনত ব্যস্ত হৈ আছে কথা পতা, যিহেতু দেৰি হৈ আছে। আগবেলাই পাব লাগিছিলে জেগাখনত, এতিয়া কামটো হ'বনে নাই এতিয়া ওলাই আছোঁ বলক। আৰু এইফালে ৰ'দ, একে কাঢ়া ৰ'দৰ মাজতে ওলাবলগীয়া হৈছে আৰু এতিয়া ওলাই আছোঁ। আৰু এয়া হৈছে ভয় নামঘৰ। যিহেতু আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, যিহেতু সোনকালে পাবহি, সেইকাৰণে আপোনালোকক দেখুৱাই আছোঁ। চাওক কাম হৈ গৈ এতিয়া গৈছোঁ ঘৰলৈ। আমি গৈছিলোঁ বেংকত কিবা কামৰ কাৰণে, তাত বহুত দীঘলীয়া লাইন, সেইকাৰণে আপোনালোকক নেদেখুৱালোঁ। এতিয়া ঘৰত আহি পালোঁহি আমি। আৰু ৰ'দটো চাওক কেনেকুৱা চোকা ৰ'দ দিছে। গৰমৰ অৱস্থা বেয়া হৈ গৈছে এয়া চাওক। আৰু ঘৰত আহিয়ে ৰেষ্ট ল'ব নাপালোঁ। হাত ভৰি ধুই আহি আকৌ পোৱালীয়ে কৈছে এতিয়াই খাব বোলে। মোক মানে কাপোৰ চেঞ্জ কৰিবলৈ সময়ে দিয়া নাই। এইফালে মই কলপাত কাটি যিহেতু ইহঁতে আনাৰস খাব বোলে। আৰু এইফালে আনাৰস কাটি আছোঁ। আৰু এইফালে ভতিজী দুজনী একে উৎপাত, সোনকালে কাটিব লাগে। আৰু এইফালে মই বাকল গুচাই দিলোঁ। এতিয়া নিমখ জলকীয়া সানি পেলাই খাবলৈহে বাকী আছে। আৰু এয়া মই সানিলোঁ, এতিয়া সানি দি আছোঁ। আৰু এইফালে ছোৱালীজনীয়ে একে পুৰা মুখত দি আছে, যিহেতু সোৱাদটো পাই গ'ল। আৰু এয়া বহি খাই আছোঁ। এয়া আপোনালোকক দেখুৱাই আছোঁ। টেষ্টি। আৰু এয়া আমাৰ শাহু। টেষ্টি। আনাৰসটো খাই বহুত ভাল লাগিছে, বহুত মিঠা আছিলে সঁচাকৈ। আনাৰস কাটি আছে দেই গাভৰু ছোৱালীজনীয়ে। টেষ্টি ভাল জয়া, টেষ্টি বোলে, টেষ্টি বোলে, ইয়ামি তা টেষ্টি। এই জয়া খাই পাত ফলা ল'ব নাই। ইফালে আকৌ টেকেলি দেখুৱাইছোঁ দেই আপোনালোকৰ। চিলিণ্ডাৰত পোৱালীয়ে জমা কৰি থৈ দিছে। আৰু আম্বানীকো পিছুৱাই দিবি আজি দে ওলা লাখপতি বাইদেউ নহয়, কাৰোৰপতি হৈ যাম আৰু। পইচাই পইচা আৰু দেই।
আনাৰস খোৱাৰ পিছত এতিয়া টেকেলি পইচা হিচাপ কৰি আছোঁ দেই, চাই ল'ব। 20 টকা কইন ওলাই ন। সোনকালে হিচাপ কৰে। ইফালে 10 টকীয়া একাউণ্ট হিচাপ কৰি আছোঁ দেই, আৰু এইফালে 5 টকীয়া একাউণ্ট। কাৰোবাৰ হ'ব আৰু ন চৰব। এতিয়া পইচা হিচাপ কৰা হৈ গ'ল, পিছত দেখুৱাম আপোনালোকক কিমান ওলাইছে ইয়াৰ পৰা। আকৌ সন্ধিয়া সময়ত গা পা ধুই ইয়াত দেউতাৰ ওচৰত পইচাটো লৈ গৈ আছোঁ। এয়া কইনটো দি পেলাই নোটটো লৈ আনিম। এইফালে পেহীয়েকৰ ঘৰলৈ গৈ আছোঁ, যিহেতু পেহীৰ গাটো বেয়া বোলে, সেইকাৰণে এয়া এপাক চাই আহোঁ বোলো, সেইকাৰণে এয়া সৰু টোপোলা লৈ গৈ আছোঁ। যিহেতু খালী হাত গ'লে বেয়া লাগে নিজকে হয়, সেইকাৰণে কিবা এটা লৈ গৈছোঁ আৰু খাবৰ কাৰণে। যদি খাবলৈ মন যায় খাব আৰু পেহীয়ে, যিহেতু বেমাৰী গাতত এনেও খাবলৈ মন নাযায়। বতৰটো যিহেতু ডাৱৰীয়া, বহুত ধুনীয়া লাগিছে চাওক। আৰু ইফালে আমি পালোহি, এতিয়া চাহ তাহ বনাই দিলে, চাহ তাহও খাই আছোঁ এতিয়া। আৰু পেহীৰ ওচৰতে বহি আছিলে, আপোনালোকক নেদেখুৱালোঁ, যিহেতু বেমাৰ হৈ আছে। আৰু পেহীহঁতৰ ঘৰৰ পৰা আহি এয়া পলিটোৰ কাৰণে পইচা ল'লোঁ মই দেউতাৰ পৰা। 1500 টকা ওলাইছে, এয়া চাওক। তেন্তে আজিলৈ বাই বাই। বাই বাই দেই, বাই বাই। জয়া বাই বাই দিয়া।